আহোঁতে দেৰি হ'ল যে তই হাত মুখ কেইটা তই পাকঘৰলৈকে আহ ভাতকেইটা নাখালি নহয় তহঁতে তহঁত দুটাকে লঘনে মাৰি মা কি হ'লনো তই সেইবোৰ জানিব নালাগে ভাত সাজি থৈছো যা মাখি পৰিব কি হ'লনো মায়ে দাদা আৰু মোক মাৰিছে কিয়নো কাজিয়া কৰি মাৰ মাৰকেইটা খাওঁ আমি কাজিয়া কৰা নাছিলো তেনেহ'লে কিয় মাৰিছে মইহে জানো ঘৰখন কেনেদৰে চলাই আছো দেখা নাপায় বায়েকজনী কেনেদৰে কষ্ট কৰি ঘৰখন চলাই আছে আৰু সিহঁতৰ জেদ ফেন কাপোৰ লাগে চেণ্ডেল লাগে জোতা লাগে তোৰ গ'লনে গ'ল মোৰ দেৰি হৈছে আজি তাৰ বাবা মাইনাহঁতে হেনো গুৱাহাটীত কাপোৰ কিনিব যাব ছাৰ ভাল তোৰ পঢ়া কথা সুধিয়ে থাকে ছাৰতকৈ আৰু বাবা মাইনা দুটা আৰু বেছি ভাল তই আজি আৰু ক'ত পইচা পালি সেইদিনা টিউচনৰ পইচা পাইছিলিহে মই চুৰ কৰি অনা নাই নহয় এইটো মাহৰ পইচা এডভান্স ল'লো তই আকৌ পইচা এডভান্স ল'ব লগা কিয় হ'ল সৰু আছে মা স্কুলত চাগে সকলোৱে নতুন কাপোৰ কিনাৰ কথা কৈ আছে সেইবাবে সিহঁতে জেদ ধৰিছে তাৰ কাৰণে তেনেকৈ মাৰিব লাগে নেকি ইহঁতক আজি মই দেখা নাপাই ইহঁতে মোৰ কষ্ট সিহঁত সৰু আছে সিহঁতে এইবোৰ বুজি পোৱা হোৱা নাই তাৰ বাবে এনেকৈ মাৰধৰ কৰিব লাগেনে নহয় সিহঁতে সৰুৰ পৰাই বুজিব লাগিব দেউতাক নহয় ঘৰখন কেনেদৰে চলাই আছো মই তুমি আহাচোন পূজা বুলি সকলোকে নতুন কাপোৰ এযোৰ তাকে আৰু সিহঁত সৰু পূজা অকল সিহঁতৰে নেকি তোৰ মন নাযায় নতুন কাপোৰ এযোৰ পিন্ধিব লগৰ সমনীয়াৰ সৈতে ফুৰিব মোৰো মন যায় লগৰ কেইজনীৰ লগত ফুৰিবলৈ মন খুলি হাঁহিবলৈ কিন্তু মা তেনেকুৱা নহয় মোৰ ইচ্ছা আকাংক্ষা তেতিয়াই শেষ হৈ যায় যেতিয়া আনৰ ঘৰত কাম কৰি অহা তোমাৰ মুখখন দেখো ডাঙৰ তই আৰু কিমান ত্যাগ কৰি দিওঁ তোৰ দুখ কষ্টবোৰ দেখিলে কেতিয়াবা মোৰ নিজকে শেষ কৰি দিব মন যায় মা কি কৈছা এইবোৰ তুমিয়েতো মোৰ মূৰৰ ছালখন আমাৰ সাহস ক্ষমা কৰি দিবি ডাঙৰ ক্ষমা কৰি দিবি আন 10জনী ছোৱালীৰ দৰে মই তোক ডাঙৰ কৰিব নোৱাৰিলো আই আমি গৈ আছো ৰবা এই আমাৰ এইজনী ওলাই হোৱা নাই দিয়া মালতীবা আহিলা আহিলো কালি তোমালোকৰ আহোঁতে পলম হ'ল নেকি কালি আমাৰ আহোঁতে বৰ দেৰি হ'ল নকবা আৰু বাইদেউৰ ইয়াত কাপোৰ পচন্দ নহয় তাত কাপোৰ পচন্দ নহয় এইজনী মোৰ গৰম কৰি দিছে একদম এতিয়া সকলো দুখ মোৰ গাতেই মানে তোৰ জোতা কিনতে কিমানখন দোকান হলাইছ হ'ব ৰখি থাকিব নোৱাৰো যোৱা যদি
মালকিতেও আহি নাপালে ছাৰো আহি নাপালে পইচা খোজা এমাহো মানে এতিয়া খুজিলে বা কি ভাবে পইচাকেইটা দিব পাৰিলে ডাঙৰক কাপোৰ এযোৰ দিব পাৰিলোহেঁতেন নাই মই ঘৰলৈয়ে যাওঁ নহ'লে বজাৰতে যাওঁতে সন্ধিয়াই হ'ব মোবাইল আৰু এডালৰ বাবে বাহিৰৰ জগতখনত কি হৈ আছে তই একোৱে নাজানো কি নহ'ল তোৰ আকৌ কালিচোন ইমানৰ পৰা বজাৰ কৰি আহিছয়ে পেহীহঁতৰ তাৰ পৰা আগতে পাৰ্লাৰতো সোমাই আহিছ আৰু এতিয়া ক'ত যাব লাগে বৰ বকি থাক তই ওলাব কৈছো যা ওলাগে কিন্তু যাবি ক'ত মালতী বাহঁতৰ ঘৰত হলতো এতিয়া বেছিকৈ প্ৰশ্ন নকৰিবি ওলাগে নালাগে দিয়া মা মোক কাপোৰ তই ক'লে নহ'ব নহয় তোৰ মতে সকলোবিলাক নচলিব নহয় মা আমাৰ হৈছে এই দাদাৰ আকৌ হোৱাই নাই নহয় হৈছে মা মোক কিন্তু পতা লং পেন লাগিব আৰু মোক দীঘল ফ্ৰক লাগিব হ'ব যি লাগে তাকে দিম আহ কিমান দূৰনো আছে আৰু মোৰ বৰ ভাগৰ লাগিছে পাইছোগে এইটোৱে বল তেতিয়া মালতী বা তোমালোক কৰিবলৈ যোৱা হ'বলা তোমালোকে আজি আমাৰ ঘৰত কিয় আমি আহিব নাপায় নেকি কি যে কোৱা নহয় তুমি বাবা আহা আহা নালাগে নুপুৰ তুমি আহিলেই হ'ল এ নহ'লে চাকৰি পটুৱে উঠাই দে মা চাহ উঠাই দি আহিছো তই বচোন তই কথা পাত মই ভিতৰৰ পৰা আহি আছো নুপুৰ এয়া লোৱা শনি বুলি পূজালৈ এটি সৰু উপহাৰ আৰু সৰুনো ক'ত সৰু কি হ'ল বা এয়া লোৱা পূজালৈ তোমালৈ উপহাৰ যোৱাচোন পিন্ধি আহাগৈ নুপুৰ খুলি চোৱা আকৌ তোমাৰ জানো পচন্দ হয়নে নহয় ইয়াত ভাইটিৰো আছে পাওঁ দেউতা নোহোৱা হোৱাৰ পৰা কিনো ক'বা মানুহৰ জীৱনেই খন্তেকীয়া দুখ নকৰিবা মালতী বা ফোনকাল কৰা আকৌ বহুতে ভাগৰ লাগি গৈ ডাঙৰ যা চাকাপ লৈ আহ মালতী বা কি যে কোৱা নহয় ভাল ঘৰ থাকিলে মানুহ ধনী নহয় ভাল মানুহ হ'বৰ বাবে এটা বিশাল মন লাগে যিটো তোমাৰ আছে নহ'লেনো আজি ৩-৪ মাহতে তুমি আমাৰ ইমান আপোন হোৱা নে আৰু আমি তোমাৰ আলহী নহয় ঘৰৰে মানুহ মালতী বা তোমাৰ কাপোৰ কিয়নো আনিব লাগে খুলি চোৱা কেনেকুৱা লাগিছে দাদা মা খোৱা ভাপত দিয়া পিঠা আছিল দেখোন কিয় নিদিলি ভাপত দিয়া পিঠা কিয় তুমি বেয়া পোৱা নেকি নহয় মালতী বা ভাপত দিয়া পিঠা মোৰ অতিকে প্ৰিয় আছিল টিফিনততো মায়ে ভাপত দিয়া পিঠাই দি পঠাইছে কিন্তু মা নোহোৱা হোৱাৰ পিছত এইবোৰ বস্তুৰ পৰা পাহৰি যোৱা যদি হ'লো হ'ব দিয়া এতিয়াৰ পৰা মই তোমাক বনাই খাম এতিয়া চাহখিনিকে খোৱা বা মোক কেনেকুৱা লাগিছে
ৱাও একদম পৰি নিচিনা লাগিছে ৰ'বা মই তোমাক কৈ ফটো মাৰি আছো মালতী বা আহো দিয়া ইন্দ্ৰপ্ৰহঁতৰ ঘৰত ৩-৪ বছৰ কাম কৰি তুমি এইকণ মৰম নাপালা কিন্তু আজি ৪-৫ মাহৰ চিনাকি মানুহখিনিয়ে আমাৰ দুখ কষ্ট অভাৱ এইবোৰ বুজি পাইছে আচলতে কি জানা মা এনেকুৱা মানুহবোৰক ভগৱানেই পঠিয়াই দিয়ে